নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ এৰিয়েল প্লান্টটো কিদৰে মই বনসাই কৰিছিলোঁ আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওঁ এইখিনি বনসাই ৰুবৰ কাৰণে মই কম্পোষ্ট লৈছোঁ যিখিনি পচা পাত আৰু গোবৰ আৰু এইখিনি সৰু সৰু পাথৰ বনসাইত দিয়া আৰু এটা বনসাই পট লৈছোঁ এজোপা এৰিয়েল প্লান্ট হয় 5 বছৰ আগতে এই টাবটোৰ ভিতৰতে এইদৰে ৰোপণ কৰি ৰাখিছিলোঁ আৰু ৰুওঁতে টাবটোৰ ভিতৰত 3 ইঞ্চি মানলৈকে পাথৰ আৰু বালি দি ৰুইছিলোঁ ওপৰৰ ভাগখিনি অকমান কম্পোজ আৰু বালি দি ৰুইছিলোঁ আৰু এইদৰে 5 বছৰ ৰুই থৈ দিলোঁ মাটিখিনি কেতিয়াও মই চেঞ্জ কৰা নাছিলোঁ আৰু পাথৰ দিয়া কাৰণটো হৈছে যে যিখিনি মই বালি দিছোঁ আৰু পাথৰ দিছোঁ হেতু কাৰণটো হৈছে যে এই যিখিনি ৰুটছ আছে এইখিনি যাতে তললৈ হিপাটো বেছিকৈ নেমেলে আৰু ওপৰলৈহে হিপাখিনি ওলাই আহে পাথৰে যাতে ব্লক কৰি ৰাখে হিপাখিনি আৰু ব্লক হোৱাৰ কাৰণে ওপৰলৈ হিপাটো বৃদ্ধি হৈ আহে হেতু কাৰণে মই এইদৰে ৰোপণ কৰি থৈছিলোঁ 5 বছৰ আগতে এই পটটোৰ ভিতৰতে আজিহে এইখিনি মই চেঞ্জ কৰিবলৈ লৈছোঁ বেলেগকৈ ৰুবলৈ কাৰণ এইটো এটা বনসাই আকৃতি হৈ গ'ল এৰিয়েল প্লান্টটো আৰু যিখিনি পাথৰ আছে বালি আছে এইখিনি হাতেৰে এইদৰে এৰুৱাই দিছোঁ আৰু কেতিয়াও মই এই বালি আৰু পাথৰ যিখিনি ৰুইছিলোঁ পাত্ৰটোত 5 বছৰে মই বালি আৰু মাটি একো চেঞ্জ কৰা নাছিলোঁ এই গছজোপা ৰুওঁতে বাৰে বাৰে গছজোপা যদি মাটিখিনি চেঞ্জ কৰি থকা হয় তেতিয়া গছজোপা কেতিয়াও বনসাই নহ'ব আৰু এইদৰে মই থোৱাৰ কাৰণে ধুনীয়াকৈ এইবোৰ হিপাবোৰ ওপৰলৈ উঠি আহিলে আৰু ইয়া ডাঙৰ ডাঙৰ হিপাও হ'ল ভালদৰে সৰু সৰু যিখিনি হিপা সেইবোৰ মই হাতেৰে এইদৰে উলিয়াই দিছোঁ আৰু এতিয়া হৈ গ'ল এইটো বনসাই ৰুবৰ কাৰণে এইখিনি কম্পোষ্ট হয় পচা পাত যিখিনি মই গোবৰ আৰু পচা পাতৰ কম্পোষ্ট থৈছিলোঁ আৰু এইখিনি সৰু সৰু পাথৰ যিখিনি বনসাই কাৰণে লাগে বনসাই ৰোপণ কৰিবৰ কাৰণে আৰু এটা যিটো পাত্ৰ এইটো হোল কৰা আছে পানী যোৱাৰ ৰাস্তা হয়তো এইদৰে হোল কৰাই আছে আৰু এই পাথৰখিনি এই পাত্ৰটোতে এতিয়া মই দি দিছোঁ ধুনীয়াকৈ বনসাই ৰুলে এইদৰে পাথৰ দিব লাগে যাতে ৰুটছবোৰ তললৈ বেছিকৈ নাযায় ওপৰলৈহে উঠি আহে আৰু এইখিনি কম্পোষ্টখিনিৰ লগতে মই সৰু সৰু যিখিনি পাথৰ আছে ইয়াতো মই মিশ্ৰণখিনিৰ লগত মিলাই দিম আৰু এইখিনি পটান লৈছোঁ অকণমান পটান দিলেও ধুনীয়া কম্পোষ্ট হৈ যায় গছজোপাৰ কাৰণে সাৰ হয় আৰু এইদৰে ধুনীয়াকৈ সানি লৈ মই এতিয়া এই পটটোৰ ভিতৰতে ভৰাই দিম ইয়াত মই মাটি দিয়া নাই ইয়াত অকল এইখিনি কম্পোষ্ট আৰু পাথৰহে দিছোঁ কাৰণটো হৈছে এই বনসাইটো ৰোৱাৰ পাছত কেইবাবছৰ বা লৈকে এই মাটিটো চেঞ্জ কৰিব নালাগে সেইকাৰণে এই কম্পোষ্টতে এইদৰে ৰুব লাগে পাথৰ সৰহকৈ দি মাটি ব্যৱহাৰ কৰিব নালাগে আৰু এয়া মই চাৰিওফালে এইদৰে ধুনীয়াকৈ গছটোৰ কাষে কাষে দি গৈছোঁ আৰু ৰোৱা হৈ গ'লে এইখিনি পাথৰ লৈছোঁ যাতে ধুনীয়াকৈ ইয়াত দেখিবলৈ ভাল হয় আৰু গছজোপা ভালদৰে ছেটিং হৈ থাকে আৰু এতিয়া ৰোৱা হৈ গ'ল এয়া গছটো ইমান ধুনীয়া এইবোৰ ডাল একেবাৰে বনসাই লুক ল'লে আৰু এই গছজোপা সদায় ছাহত ৰাখিব আৰু পোহৰ পোৱাৰ ঠাইত ৰাখিব এজোপা ইনডোৰ প্লান্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ স্প্ৰে' কৰি ৰাখিব ৰাতিপুৱা এবাৰ এইদৰে সদায় দিব আৰু ইয়াত সময়ে সময়ে পানীৰ
আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ আপোনালোকলৈ ধন্যবাদ থাকিল। আপোনালোকৰ দিনবোৰ সদায় সুখ আৰু হাঁহিৰে ভৰি পৰক। আজিলৈ আহোঁ, পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ।